মই এইখিনি জেগাতে পষ্টিলোঁ গাইজ নালাত ডমিনছৰ ভিডিঅ'টো আপোনালোকে চাইছে যদি গম পাব মানে দেখা নাছিলোঁ চাওক গাইজ ধুনীয়া থাকিল হয় যোনী গাইজ শকত মানুহ আছে গাইজ এখন বেষ্ট হ'ব 5 দিনত ক্ষীণ হৈ যাব গাইজ হেল্ল' গাইজ ৱেলকাম টু বেক আৱাৰ চেনেল Brothers AssameseVlogs তো গাইজ আজি যাই আছোঁ দেৱালী আহিল না গাইজ কালি দেৱালী তো গাইজ মানে আমি এতিয়া দেৱালীৰ লাইট আনিব যাম এই যি ডেক'ৰেশ্যনৰ কাৰণে ইউজ কৰা হয় তো ভিডিঅ'টো চাই থাকক বহুত ইণ্টাৰেষ্টিং হ'ব তো ব্লগ গাইজ লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' আমি এতিয়া যাই আছোঁ এই বিশাল আছে মোৰ লগত ইয়ে মানে লাইট কিনিব আৰু মানে অলপ দেখাই দিম আৰু আমাৰ এফালে ষ্টেচনত বঢ়িয়া লাগে একদম দেৱালীৰ সময়ত যায় দেখি আছোঁ একদম চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ ষ্টেচন পালোঁ ৰ'ব এইটো আমাৰ মাক্স ডাকু গাইজ চেল্লে পৰা কোৱা নিচিনা কমেণ্ট কৰোঁ তো গাইজ চাওক আমি এতিয়া আহি যাম গাইজ এই ব্ৰিজেদি গাড়ী যেন ৰচাচোন লিফ্টেদি চাইকেল সোমাব পাইছে তো নাই মানে বাইক চাইকেল সোমাই দিবা ৰনকেই নাপায় গাড়ীচ মোৰ ভয় লাগছি মানে কি তিনকে চাওক পুৰা চাইকেল প্লেটফৰ্মেদি উঠাই দিছোঁ ব্ৰিজৰ ওপৰেদি মানে গাইজ মানে এনেকুৱা মাজে মাজে ফুলি দিব কাম কৰি থাকিব লাগে মোৰ ভয় লাগিছিল মই আনি পোৱা নাই দুই সাহস আছে আমি তাৰ পৰা আহিলোঁ এতিয়া আমি যাম আৰু লাইট কিনিব আমি ডাইৰেক্ট লাইটৰ দোকানত লগ কৰিছোঁ ৰ'ব আমি আহি পালোঁ এখন দোকানতে কিনিম চাওক আমি তাতে লাইট কিনিম ইয়াতে কিনিম গাইজ চাওক আমি তাতেও লাইট নিকিনিলোঁ মানে ইয়াৰ পচন্দ হোৱা নাই বোলে তো গাইজ মই এটা জেগা পাইছোঁ গাইজ আমি ডমিনো চাইছিলোঁ ন গাইজ এই সেই ৰাস্তাখিনি মই পচিছিলোঁ গাইজ নালাত এই কুকুৰ মোক ফেলছিল নালাত এইখিনি জেগাত মই এইখিনি জেগাতে পচিছিলোঁ গাইজ নালাত ডমিনছৰ ভিডিঅ'টো আপোনালোকে চাইছে যদি গম পাব মানে দেখা নাছিলোঁ মানে ফিনিচিং কৰাৰ পিছত এই ঘটনাটো ঘটিছিল ভিডিঅ'টো ফিনিচিং কৰি থকাৰ সময়ৰ পিছত তো চাব পাৰে তো গাইজ আহি ফাইনেলি পচন্দ হ'ল দেখ গাইজ চাওক গাইজ ফাইনেলি পচন্দ হ'ল চাওক চাওক এইটো মই লাইট চাওক গাইজ আমি মানে লাইট চাইট ল'লোঁ এতিয়া আমাৰ ষ্টেচনৰ ফালে যাম আৰু কি লওঁ ইৰাদা আছে চাকি ল'ব মানে বলক গাইজ বেছি হয় ই মোবাইল ধৰি আছে আমাৰ অলপ আছে তো গাইজ এইটো মই হ'ব দে তোমাৰ মুখখন তো গাইজ এইটো চিনেমা হল আৰু এইটো মই গাইজ চাওক চাওক আৰু পিছালে চাকি লৈ আছে গাইজ পালো গাইজ বোমা চাওক গাইজ বোমা মানে কথাটো হ'ল কি চাইকেলখন দেখিছেনে গাইজ বিশালৰ চাইকেল হয় এখন মানে বেচাৰ মাথা মাৰি আছে গাইজ এইখন চাইকেল চলিলে মানে গাইজ ইমান ভাগাল লাগে গাইজ চাওকচোন এই অলপ আছে ধৰিব মই মোবাইলটো দেখাই দি আছোঁ ৰ'ব গাইজ মানে চাইকেলখন একদম বঢ়িয়া চাইকেল হয় যোনী গাইজ শকত মানুহ আছে গাইজ এখন বেষ্ট হ'ব 5 দিনত ক্ষীণ হৈ যাব গাইজ পুৰা মজা চাইকেল গাইজ এইখিনি ক্ষীণ নহ'লে এইটো এতিয়া নাযায় ফেটছ বেছি হৈ গৈছে এইটো কথা বাদ দে গাইজ বিশাল এনেও মানে হাত্তা কাটা মানুহ তাক কৈ লাভ নাই গাইজ এখন যদি কিনিব লাগে আপুনি ক'ব দে ডাইৰেক্ট মোক কমেণ্ট বক্সত ক'ব গাইজ মই লাগে নম্বৰ দি দিম গাইজ পুৰা বঢ়িয়াকৈ আমি ইয়াতে অলপ সময় ৰখিলোঁ অলপ ফটো চটো উঠিলোঁ গাইজ মানে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ গাইজ
আৰু দেৱালী কালি আমাৰ গাঁৱত দেৱালী দেখিছোঁ ধুনীয়া একদম পৰিৱেশ হৈ যায় গাঁৱত বিশাল চবৰে বিশাল অলপ আছে তোৰ একদম লাইটনিং চাইটনিং কৰিব কি নেক্সট লেভেল হ'ব কালি একদম ভিডিঅ' নতুন আহিছে তো চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব তো আজিলৈ গুড বাই